নমস্কাৰ। মই আজি কচু ৰেচিপি বনাই দেখুৱাম। প্ৰথমতে মই কচুখিনি কাটি লৈছোঁ ঠাৰিবিলাক। গৰমৰ বতৰ, বজাৰত কচু ওলাই খাবলৈ ভাল লাগে। আপোনালোকে এনেই খাব পাৰে, চব্জি বনাই লাবৰাৰ লগত এনে ভাজি কৰি খাব পাৰে আৰু মাছৰ লগত খাব পাৰি। সৰু মাছৰ লগত, ইলিচ মাছৰ লগত আৰু বঢ়িয়া হয়। এয়া মই কাটি লৈছোঁ কচুৰ ঠাৰিবিলাক। এনেকৈ আপোনালোকে কাটি ল'ব সৰু সৰুকৈ। হাততে অলপ তেল সানি লৈ পেলাই কাটিব, হাতত নধৰিব। মই কচুটো কাটিছোঁ, কচুটো মই দুদিনমান হৈছে বজাৰৰ পৰা আনি ঘৰত ৰাখিছিলোঁ। এতিয়া মোৰ হাতত বেছিকৈ ধৰা নাছিলে কচুটো। এইটো লোকেল কচু হয়। চালানি কচুটো হাতত ধৰে আৰু খাবলৈ সোৱাদ নহয় সিমান। মই বটিত কটা অভ্যাস। বটিত কাটিলে সোনকালে হয়, কটাৰীত সিমান ভালকৈ নহয়। আপোনালোকে নিজৰ পচন্দ মতে কটাৰীত কাটিব পাৰে, বটিতো কাটিব পাৰে। কটা হৈ গ'ল মোৰ কচুখিনি। এতিয়া ধুই ল'ম ভালকৈ। ঠাৰিৰ লগত মূৰাখিনি দিলে ভাল লাগে। অকল ঠাৰিহে বনালে সিমান ভাল নালাগে। এতিয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীত তেল দিছোঁ মই। শুকান জ্বালা এটা, পাঁচফোৰণ অলপমান, পিঁয়াজ লৈছোঁ মই এটা ডাঙৰ পিঁয়াজ কাটি, তেজপাত, কেঁচা জ্বালা কেইটামান, পিঁয়াজ দিছোঁ। তেজপাত দিছোঁ। কেঁচা জ্বালা কেইটামান এৰি দিলোঁ। পিঁয়াজখিনি মই ৰঙাকৈ ভাজিম। নিমখ দিছোঁ সোৱাদ অনুসাৰে। হালধি। এতিয়া কচুখিনি কেৰাহীত ঢালি দিছোঁ। তেলত হালধি আগতে দিলে কালাৰটো ভাল হয়।
এয়া দেখিছে চব্জিটো এৰি দিয়াৰ পিছত হালধি দিলে এনে কচু বনালে ক'লা হয়, কিন্তু হালধিটো আগতে দিব লাগে। ঢাকনি দি ঢাকি দিলোঁ অলপ সময়ৰ বাবে। এয়া চাব পাৰিছে মোৰ কচুখিনি একদম গেলি গৈছে। এতিয়া অলপ মই ইয়াতে জিৰাৰ গুড়ি, আদা আৰু ৰঙা জ্বালা পেষ্ট কৰি লৈছোঁ দুটামান। এনেই কচুত জ্বালা বেছিকৈ দিব লাগে, নহ'লে কচু মুখত ধৰে। পানী অলপমান দিছোঁ সিদ্ধ হ'বৰ বাবে। ইমান সোনকালে হৈ গ'ল মোৰ কচুৰ চব্জিটো। আমি গোৱালপাৰীয়া মানুহ বলা কচু বুলি কওঁ। খাবলৈ বৰ সোৱাদ। আপোনালোকে এনেকৈ বনাই খাই চাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ নতুন নতুন ৰেচিপি আপোনালোকে চাব পাৰিব। ধন্যবাদ।